কচুৱে মাছে এই জালুকীয়া আঞ্জাখন চাগে সকলোৰে প্ৰিয় নহয় জানো। আজি মই বনাবৰ কাৰণে এই কচুখিনিৰ পৰা আঁহখিনি আঁতৰাই টুকুৰা টুকুৰ কৰি কাটি লৈছোঁ। লগতে মাছ 3 পিছত নিমখ হালধি সানিয়ে কেৰাহীতে তেল গৰম হ'ব দি পেলাই মই মাছ 3 পিচ দি ল'লোঁ ফ্ৰাই হ'বৰ কাৰণে। আৰু ইফালে মাছ 3 পিচ ফ্ৰাই হোৱালে মই কচুখিনিও ভালকৈ ধুই লৈছোঁ। আৰু ইয়াত লগতে মই লৈছোঁ 4টামান বিলাহীখিনি মই টুকুৰা টুকুৰ কৰি কাটি লৈছোঁ। লগতে পিঁয়াজটোও কাটি ল'লোঁ। আৰু ইফালে মই আদা নহৰু আৰু জালুকৰ ইয়াক খুন্দিবৰ কাৰণে ইফালে মই গিলাচতে দি লৈছোঁ। এতিয়া কেৰাহীখনতে মই যিখিনি তেল আছিলে মাছ ভাজা তেল তাতে পিঁয়াজখিনিও দি ল'লোঁ, আদা নহৰু পেষ্টখিনিও দিছোঁ। আৰু ইয়াতে এতিয়া এইখিনি ভাজি মই বিলাহীখিনিও দি ল'লোঁ। আৰু বিলাহীখিনি অলপমান লৰাই কচুখিনি দি লৈছোঁ। কচুখিনি অকণমান লৰোৱাৰ পাছতে ইয়াতে জোখ অনুসৰি নিমখ হালধি লগতে জলকীয়া দিয়ে এইখিনি এতিয়া অকণমান ভাজি ঢাকনাখন লগাই ভাপতে সিজিব দিম। আৰু এইখিনি এতিয়া সিজোঁতেই দেখিছেনে মই হেতাপাত দি পেলাই ভালকৈ ভাঙি দিছোঁ। আৰু এতিয়া মই আঞ্জাটোৰ জোখ অনুসৰি পানী দি ইয়াতে মান ধনিয়া পাতো দি ল'লোঁ। আৰু এইখিনি এতিয়া উতলা হওঁতে মই ইয়াতে মাছ কেইপিচ দি ভালকৈ এইখিনি উতলিব দিম। আৰু এয়া আজি আমাৰ কচু আঞ্জা ৰেডি হৈ গ'ল।